ওৱান মাই নোট। এতিয়া তোমালোকে এইখিনি নোট কৰি লোৱা। স্যার মোর কলমটো পড়ি গেছি। ৰোহিত, তোমাৰ কলমটো কেনেকৈ পৰিল? কলমটো ভালকৈ ল'ব নোৱাৰা নেকি? স্যার মোক পংকজে মারছি। আহচোন চাওঁ। পংকজে কিয় মাৰিলাক তোমাক? গম নাপাওঁ স্যার। কিবা দুখ কৈছ তুমি, নহ'লে এনে মাৰিব নোৱাৰে। মোর গাত একো ভুল নাই স্যার, মোর গাত একো ভুল নাই। মোৰ ছাত্ৰ হৈ তই মাৰ খাই আহিছ? ওলাই যা ক্লাছৰ পৰা। তই তাক বহাই দিবা নোৱাৰিলি? ছায়েন্সৰ ক্লাছত মই এনে কষ্ট কৰি আছোঁ হা? স্যার আপুনি এই ছাত্ৰজনক কি ভুল পৰামৰ্শ দি আছে? ইয়াক চাওক না, ইয়াৰ মাথাত একোৱেই নাই। ছায়েন্সৰ ক্লাছত যোৱাকালি ইমান ধুনীয়াকৈ বুজাই দিছোঁ আৰু আজি সি বেলেগৰ মাৰ খাই আহিছে। তোক মাৰছি, তই দুটা বহাই দি। নিউটনৰ তৃতীয় গতিসূত্ৰটো কালি পঢ়াই দিছোঁনে? এই গতিসূত্ৰটো মনত আছেনে? নিউটনৰ তৃতীয় গতিসূত্ৰ মতে আমি পাইছিলোঁ যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে।